নমস্কাৰ। কালি এটা ভিডিঅ' বনাইছিলোঁ মই আপোনাৰ ব্ৰেকআপৰ ওপৰত যে কেনেদৰে আপুনি মুভ অন কৰিব লাগে। তাৰপিছতে মোৰে বন্ধুৱে যে ছাজেষ্ট কৰিলে যে তাৰ পিছত কি কৰিব লাগে সেইটো মোক সুধিলে। মই সেইকাৰণে ভিডিঅ'টো বনাবলৈ মই আগ্ৰহ প্ৰকাশ কৰিলোঁ। প্ৰথম কথা হৈ গ'ল যে ব্ৰেকআপ বুলি কোৱাৰ লগে লগে আমি মানে বহুত ডাঙৰকৈ ভাবি লওঁ যে একচুৱেলি এই কি হৈ গ'ল, ব্ৰেকআপ হৈ গ'ল। ব্ৰেকআপ হৈ যোৱাৰ লগে লগে এনেকুৱা মনোভাৱ একদম চিনেমাৰ দৰে আপুনি মদ ভাং খাই ক'ৰবাত পৰি থাকিব লাগে, তেনেকুৱা ধৰণৰ কিছুমান মনোভাৱ একচুৱেলি আমাৰ মানুহৰ মনত একচুৱেলি তেনেকুৱা কিছুমান মনোভাৱ হয় যে এনেকুৱা ধৰণৰ কিছুমান কাম কৰিব লাগে, এনেকুৱা ধৰণৰ কিছুমান ডাঙৰ কথা হেৰি কৰিব লাগে যে মোৰ ব্ৰেকআপ হৈ গ'ল কান্দি কান্দি ৰাইজক দেখুৱাব লাগে, গোটেইখন চবকে কৈ ফুৰিব লাগে। তেনেকুৱা ধৰণৰ কিছুমান মানে একচুৱেলি অপবাদ কিছুমান মানে মূৰত সোমোৱাই লৈছে যে এনেকুৱা ধৰণৰ কিছুমান কাম কৰে। একচুৱেলি সেইটো হ'ব নালাগে। আপোনাৰ ব্ৰেকআপ হৈছে, ব্ৰেকআপটো আপুনি যদি পজিটিভভাৱে চিন্তা কৰে তেন্তে ব্ৰেকআপৰ পিছত আপুনি বহুত কাম কৰিব পাৰে। কিন্তু যেতিয়া আপুনি ৰিলেশ্যনশ্বিপত থাকে সেইটো সময়ত আপোনাৰ বাবু চনা বেবী ভাত খালা এইবোৰ কৰি থাকোঁতে আপোনাৰ গোটেই দিনটো গোটেই সময়খিনি নষ্ট হৈ আছে। একচুৱেলি এই সময়খিনি আপোনাৰ যিখিনি সময় নষ্ট হৈছে সেই সময়খিনি আপুনি জীৱনত কেতিয়াও ঘূৰাই নাপায়। সেই সময়খিনি যদি আপুনি ভালদৰে ইউটিলাইজ কৰে আপোনাৰ বহুত কামত আহিব। যেতিয়া আপোনাৰ এই সময়খিনি হেৰি হৈ যায় মানে ৰাহি হৈ যায়, সেই সময়খিনি আপুনি নিজৰ এনাৰ্জিটো বচাই আছে। এনাৰ্জিটো বচোৱাৰ লগে লগে আপুনি নিজৰ গ'লত কাম কৰিব পাৰে। আপোনাক যিটো বস্তু ভাল লাগে, আপোনাক ধৰি আপোনাক কিবা কৰি ভাল পায়, যিকোনো বস্তু ভাল। বৰ্তমান এনেকুৱা মানে দুনিয়াখন পৃথিৱীখন এনেকুৱা হৈ গৈছে যে আপোনাৰ যদি কিবা হবি হয় সেই হবিটো আপোনাৰ প্ৰফেশ্যন বনিব পাৰে। কিন্তু যদি আপুনি খানা বনাই ভাল পায় আপুনি ভাল কুক হ'ব পাৰে। যদি আপুনি ফুল ৰুই ভাল পায় আপুনি নাৰ্চাৰী গাৰ্ডেনিং কৰিব পাৰে। যদি আপুনি ডিজাইন কৰি ভাল পায় তেন্তে ভাল ডিজাইনাৰ হ'ব পাৰে। মানে বৰ্তমান মানুহৰ মানে চাহিদাবোৰ মানে মানুহৰ ভাল পোৱাবোৰ ইমান বাঢ়ি গৈছে, আপুনি আপোনাৰ যিকোনো বস্তু তাৰ লগত এংগেজ কৰি আপুনি আপোনাৰ মানে প্ৰফেশ্যন বনাব পাৰে। গতিকে নিজৰ ব্ৰেকআপক লৈ জীৱনটো ধ্বংস নকৰিব ভাই। কিহৰ কাৰণে আপুনি জীৱনটো ধ্বংস কৰি আছে? এই বহু মূল্যৱান জীৱনটো আপুনি এটা ল'ৰা বা এজনী ছোৱালীৰ কাৰণে চিন্তা কৰি ধ্বংস কৰিছে, যোনে আপোনাৰ কথা কোনো চিন্তাই নকৰে। কিহৰ কাৰণে আপুনি এই সময়বোৰ নষ্ট কৰি আছে ভাই? এইটোতো হ'ব নালাগে একচুৱেলি। এই গতিকে মানে ইয়াক আপুনি ষ্ট্ৰেংথ হিচাপে ল'ব পাৰে, ইয়াক আপুনি পজিটিভ ষ্ট্ৰেংথ হিচাপে ব্যৱহাৰ কৰিব পাৰে যে ইয়াৰ পিছত আপুনি মুভ অন কৰক। মই কালি কৈছোঁ কি হেৰি কেনেকৈ কৰিব পাৰি। তো তাৰ ওপৰত আপুনি মুভ অন কৰক। মুভ অন কৰাৰ পিছত আপুনি নিশ্চয় কিবাকিবি নিজৰ কামত ধ্যান দিয়ক। কেনেদৰে আৰু আগবাঢ়িব পাৰি, কি নতুন কাম কৰিব পাৰি আপুনি ভাবি চিন্তা কৰক যে একচুৱেলি ইমান দিন আপুনি কৰিলে কি আৰু নেক্সট কি কৰিবলৈ বিচাৰি আছে। আপুনি এতিয়া আপোনাৰ হাতত দুটা ৰাস্তা আছে, হয় আপুনি ধ্বংস হ'ব পাৰে আৰু নহ'লে আপুনি উন্নতি কৰিব পাৰে। ধ্বংস হ'বৰ কাৰণে যদি চেষ্টা কৰোঁ ধ্বংস কৰক। ধ্বংস কৰাৰ ৰাস্তা মই ক'ব নালাগে, বলিউডৰ চিনেমা চালে আপুনি ধ্বংস হ'ব পাৰিব। কিন্তু মানে কি উন্নতি কৰাৰ ৰাস্তাবিলাক মই এইটো নকওঁ যে মই ব্যৱসায় কৰিছোঁ কাৰণে আপুনি ব্যৱসায় কৰক, মই সেইটো কথা ক'বলৈ নাযাওঁ। আপোনাক কি কৰি ভাল লাগে আপুনি এইটো চিন্তা কৰক যে আপুনি কি কৰি ভাল পায় তাৰ ওপৰত আপুনি চিন্তা কৰক যে কেনেদৰে কি কৰিলে ভাল হ'ব। আপোনাৰ মন কি আছে, আপোনাৰ মনে কি বিচাৰে, আপুনি কিহত আপুনি কমফৰ্ট বুলি কোৱাৰ লগে লগে আৰু এটা কথা ক'ম, আপুনি নিজৰ কমফৰ্ট জ'নৰ পৰা বাহিৰত ওলাব লাগিব। কিন্তু দেই আপুনি ইয়াক ত্যাগ কৰি আগবাঢ়িবৰ কাৰণে নিজৰ যোনটো কমফৰ্ট জ'ন আছে, আপোনাৰ কমফৰ্ট জ'ন হ'ল বহি আপুনি মন মাৰি বহি মানে অকলশৰীয়াভাৱে বহি থকাটো বৰ্তমান কমফৰ্ট লাগি আছে, অশান্তি লাগি আছে। কিন্তু তাৰ পৰা আপুনি বাহিৰত ওলাব লাগিব। বাহিৰত ওলাই কিনে আপুনি নিজৰ যোনটো কাম আছে তাক আপুনি কৰাৰ চেষ্টা কৰক, আগবাঢ়িব চেষ্টা কৰক। কাৰো কাৰণে জীৱনটো ধ্বংস নকৰিব। অকলে আহিছে অকলেই যাব লাগিব। আপুনি কাৰোবাৰ কাৰণে ইয়াত জীৱনটো হেৰি কৰি আছে, সময় কিন্তু ৰৈ নাথাকে। পিছত এটা সময়ত কিন্তু বহুত পস্তাব লাগিব যে মই কিহৰ কাৰণে এই সময়খিনি নষ্ট নকৰিলোঁ। ইনফেক্ট মই নিজৰ কথাকে ক'ব বিচাৰিম, যেতিয়া মই ৰিলেশ্যনত আছিলোঁ 4 বছৰ পাৰ হোৱাৰ পিছত মই ৰিয়েলাইজ কৰিছোঁ 4 বছৰ যদি মই এজনী জাৰ্চি পঢ়িলোহেঁতেন নহয় এতিয়ালৈকে মোৰ চাগে এখন ফাৰ্ম থাকিলহেঁতেন। মই ৰিলেশ্যনশ্বিপত এনেই সময়খিনি নষ্ট কৰিলোঁ। গতিকে আপোনাকো ক'ম আপুনিও মুভ অন কৰক, আগবাঢ়ক, নিজৰ বস্তুটো আপুনি পজিটিভ থিংকিঙেৰে আগবাঢ়ক, নিশ্চয় আপোনাৰ উন্নতি হ'ব। ধন্যবাদ।